আৰু তেওঁলোকেতো কি কয় সেই সম্পৰ্কে আমি জানিম অকণমান এগৰাকী যুৱ ভোটাৰক আমি দেখিছোঁ যুৱ ভোটাৰ আপুনি অকণমান যদি আগুৱাই আহে ভোট এতিয়ালৈকে কেইবাৰ দিলে দুবাৰ ইলেকশ্যন আহি আছে কি হ'ব এইবাৰ কি দেখিছে দিছপুৰ দিছপুৰটো এতিয়া আপোনাৰ বিজেপিৰে হ'ব বিজেপি ভাল কাম কৰি আছে বহুত উন্নয়নমূলক কাম হৈছে আপোনাৰ এইবিলাক মানে কি ক'ম আৰু কিন্তু যুৱ ভোটাৰ এগৰাকী হিচাপে মানে সমষ্টিটোত কেনেকুৱা ধৰণৰ উন্নয়ন আপোনালোকক প্ৰয়োজন মোৰ এনে সমষ্টি আপোনাৰ দিছপুৰ নহয় মোৰ সমষ্টি নলবাৰী আপোনাৰ নলবাৰী কিন্তু নলবাৰীৰ যিখিনি উন্নয়ন হৈছে ঠিকে আছে ভালে কিন্তু এতিয়া মানে ভোট দিবলৈ যাব লাগিব আমাৰ 1 তাৰিখ আছে হেৰি নলবাৰী কোন জেগা ঘগ্ৰাপাৰ মানে সমষ্টি নলবাৰী মানে এইবাৰ জয়ন্ত মল্ল আছে আৰু জয়ন্ত মল্ল আছে আমাৰ বিজেপিৰ পৰা প্ৰদ্যুৎ ভূঞা আছে কংগ্ৰেছ নাহে এইবিলাক বিজেপি হ'ব বেলেগ নাহে মানে বেলেগ নাহে চান্সে নাই মানে এগৰাকী যুৱ ভোটাৰ হিচাপে আপোনালোকে কেনেকুৱা ধৰণৰ কি পৰিৱৰ্তন হোৱাটো বিচাৰে গোটেই অসমখনত মানে চৰকাৰখনতো আপোনাৰ 5 বছৰ থাকিলে এতিয়া লাহে লাহে পৰিৱৰ্তন হৈ আছে আৰু হ'ব টাইম ল'ব অলপমান পৰিৱৰ্তন হওঁতে দেখা যাওক মানে হয়তো আছে আপোনালোক ব্যৱসায়িক আপুনিও এতিয়া ব্যৱসায়ৰ লগত জড়িত গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু GST বা অন্যান্য কিবা কিবি যিখিনি আছে সেইখিনি ক'ৰবাত হাৰ্ম কৰা নাইনে মানে চৰকাৰখনে হাৰ্ম কৰা নাই তেনেকুৱা যেন নালাগে দেখোন এতিয়াতো আপোনাৰ কৰোণাৰ পৰা আপোনাৰ চব বস্তুৰ দামটো বাঢ়িছে আৰু বাঢ়িব ইমানখিনি হেৰি লছো হৈছে বহুত চৰকাৰৰো বহুত লছ হৈছে কাৰণ সেইখিনিতো উঠিব লাগিব ন এইটো চৰকাৰৰ ঘৰৰ পৰাতো পইচাটো ক'ৰ পৰা আহিব আমাৰ পৰাইতো উঠাব লাগিব কিবাকৈ হ'লেও কাৰণ ঠিকে আছে বাকী আপোনাৰ মতে মানে চব ঠিক আছে মোৰ মতে চব ঠিক আছে তেওঁৰ মতে চব ঠিক আছে আমি আৰু দুই এগৰাকী যদি লগ পাওঁ তেনেহ'লে কথা পাতিম আমি কি হ'ব